অসম চৰকাৰে যি ধমকি দিছে সেই ধমকি ঘটনাই আচলতে আমাক 1979 চনৰ পৰা 1985 চনলৈ আশীৰ দশকৰ সেই দুৰ্বিষহ দিনবিলাকলৈ মনত পেলাই দিছে। অসমৰ ৰাইজে যেতিয়া বিদেশী খেদিবৰ কাৰণে অসম আন্দোলন কৰিছিলে তেতিয়া হিতেশ্বৰ শইকীয়াৰ চৰকাৰে এনেকৈ অসমবাসী ৰাইজক অসমৰ থলুৱা মানুহবিলাকক এনেকৈ ভাবুকি প্ৰদান কৰিছিলে আৰু অসমৰ কৰ্মচাৰীসকলক অসমৰ ব্যৱসায়ীসকলক এনেকৈ ব্লেকমেইল কৰা আমি দেখিবলৈ পাইছিলোঁ। এইটো ইতিহাসৰ এটা দুখ লগা ঘটনা, এইটো এটা পৰিহাস যে যিজন মানুহে অসম আন্দোলনত কৰ্মী হিচাপে যোগদান কৰিছিলে আৰু গোটেই জীৱন বিদেশী খেদাৰ কাৰণে লাগি আছিলে, গোটেই ৰাজনৈতিক কেৰিয়াৰ তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গঢ়ি তুলিছে, সেইজন সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীয়ে আজি একেই হিতেশ্বৰ শইকীয়াৰ নিচিনাকে বিদেশীৰ বিৰুদ্ধে অসমৰ জাতীয় সংগঠনবিলাকে কৰা সংগ্ৰামক এনেকৈ ভুক্ৰুতি প্ৰদান কৰিব খুজিছে। এই ঘটনাই আমাক আশীৰ দশকৰ অসমৰ ৰাজনৈতিক কাহিনীবিলাকলৈ মনত পেলাই দিছে। এই ঘটনাই প্ৰমাণ কৰিছে যে আজিৰ চৰকাৰো হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ নিচিনাই স্বৈৰতান্ত্ৰিক চৰকাৰ আছে। আজিৰ চৰকাৰো হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ নিচিনাই হিটলাৰ চৰকাৰ আছিলে, হিটলাৰী চৰকাৰ। আজিৰ চৰকাৰো যেনেকৈ হিতেশ্বৰ শইকীয়াৰ চৰকাৰে গণবিচ্ছিন্ন হৈ গৈছিলে আৰু হিতেশ্বৰ শইকীয়াক অসমৰ জাতীয়তাবাদীসকলে গণশত্ৰু বুলি ঘোষণা কৰিছিলে, এতিয়াও ডেফিনেটলি এই বিজেপি চৰকাৰখন সৰ্বানন্দ সোণোৱালৰ চৰকাৰখন গণবিচ্ছিন্ন হৈ গৈছে, ধমকি দিবলগীয়া হৈ গৈছে, ভাবুকি প্ৰদান কৰিবলগীয়া হৈছে আৰু সৰ্বানন্দ সোণোৱাল ইতিমধ্যে গণশত্ৰুত পৰিণত হৈছে। গণতান্ত্ৰিক দেশ এখনত আমি বন্ধৰ আহ্বান জনাইছো, সেই বন্ধ ব্যৱসায়ীবিলাকে পালন কৰিব আৰু কৈছে যে ব্যৱসায়ীবিলাকৰ ট্ৰেড লাইচেন্স কৰ্তন কৰা হ'ব। ক'ত অধিকাৰ পালে সৰ্বানন্দ সোণোৱালে এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক কথা কোৱাৰ? সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাইছো, কাইলৈ বন্ধ হ'ব, সৰ্বাত্মক বন্ধ হ'ব আৰু তেওঁলোকৰ সন্মুখত অসমৰ ইতিহাসৰ আটাইতকৈ ভাল বন্ধ হ'ব। তেওঁলোকে কেনেকৈ আমাৰ বন্ধ বন্ধ কৰে আমিও সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছো। কাইলৈ বন্ধ হ'ব আৰু ভালকৈ হ'ব, অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই বন্ধ পালন কৰিব। কেনেকৈ বিজেপিয়ে অসমৰ ৰাইজৰ উশাহ নিশাহ বন্ধ কৰে, কেনেকৈ বিদেশী বিৰোধী এই সংগ্ৰামক স্তব্ধ কৰে, আমিও অসমৰ জাতীয় জীৱনে, অসমৰ জাতীয় সংগ্ৰামভূমিবিলাকে, অসমৰ জাতীয় সংগঠনসমূহে আমিও সেই কথা চাবৰ কাৰণে কাইলৈ দিনটো সাক্ষী হিচাপে ৰাখিছো। বিজেপি চৰকাৰৰ ৰঙা চকুলৈ অসমৰ কোনো জাতীয় সংগঠনে ভয় নকৰে। বিজেপি চৰকাৰৰ ৰঙা চকুলৈ, সৰ্বানন্দ সোণোৱালৰ ৰঙা চকুলৈ অসমীয়া জাতিয়ে ভয় নকৰে, অসমৰ থলুৱা জনগোষ্ঠীবিলাকে ভয় নকৰে, তেওঁলোকৰ কোনো ভাবুকিক আমি কেতিয়াও কেয়াৰ নকৰো। বন্ধ দিছো আমি দেশৰ কাৰণে, বন্ধ দিছো আমি জাতিৰ কাৰণে, বন্ধ দিছো অসমীয়া জাতি আৰু ইয়াৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে। আমি বন্ধ ব্যক্তিগত স্বাৰ্থত দিয়া নাই, বিজেপিৰ নিচিনাকে ক্ষমতাৰ লালসাত আমি বন্ধ দিয়া নাই। আমি বন্ধ দিছো জনতাৰ কাৰণে, বিদেশীৰ পৰা অসমক ৰক্ষা কৰিবৰ কাৰণে। আৰু বিদেশীৰ পৰা অসমক ৰক্ষা কৰিবলৈ বন্ধ দিওঁতে যদি কোনোবাই আমাক ভাবুকি প্ৰদান কৰে, তেনেকুৱা ভাবুকিক 10 বাৰ ব্ৰহ্মপুত্ৰৰ মাজলৈ দলিয়াই পেলাবৰ কাৰণে আমাৰ জাতীয় সংগঠনবিলাকৰ শক্তি আছে। কাক ভাবুকি দিবলৈ আহিছে চৰকাৰে? অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনক ভাবুকি দিছে, অসমৰ জাতীয় জীৱনক ভাবুকি দিছে, অসমৰ জনগণক ভাবুকি দিছে, অসমৰ খিলঞ্জীয়া ৰাইজক ভাবুকি দিবলৈ সাহস কৰিছে। সৰ্বানন্দ সোণোৱাল, তুমি ক'ত থাকিম বুলি ভাবিছা? নাগপুৰৰ চোৱা চেৰেকি, দিল্লীৰ চোৱা চেৰেকি তুমি অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিছা।
কোনো পৰ্যায়ত তোমাক সহ্য কৰা নহ'ব। তুমি গণহত্যলৈ পৰ্যবেক্ষিত কৈছা আৰু কোনো পৰ্যায়ে কাইলৈ বন্ধৰ প্ৰতি দিয়া ভাবুকি কোনো পৰ্যায়ে মানি লোৱা নহ'ব। এই ভাবুকি চৰকাৰে উঠাই ল'ব লাগিব। বিজেপিৰ মানুহে কৈছে যে অসমক তেওঁলোকে ত্ৰিপুৰা কৰিব। অতি স্পষ্ট ভাষাৰে শিলাদিত্যদেৱে অতি স্পষ্ট ভাষাৰে সংবাদ মাধ্যমক কৈছে, ছচিয়েল মিডিয়াত কৈছে যে তেওঁলোকে অসমক ত্ৰিপুৰা কৰিব খোজে। অৰ্থাৎ অসমৰ থলুৱা মানুহৰ অধিকাৰ নাইকিয়া কৰিব খোজে আৰু বাংলাদেশৰ পৰা অহা বাঙালীক তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী পাতিব খোজে। আমাৰ কথা স্পষ্ট, অসমক কাশ্মীৰ আৰু অসমক ত্ৰিপুৰা কৰিবলৈ কাকো এৰি দিয়া নহ'ব। অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি, অসমৰ সংস্কৃতি, অসমৰ ভাষা অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসম অসমীয়াৰ নেতৃত্বত চলিব লাগিব। অসমত বহিৰাগত আহি বিদেশী আহি যদি অসমীয়া মানুহৰ নিজৰ ঘৰৰ পৰা খেদি দিব খোজে, তেতিয়াহ'লে কোনো বিদেশীক কেতিয়াও সহ্য কৰা নহ'ব। অতি স্পষ্ট কথা, 1971 চনৰ 24 মাৰ্চৰ পাছত অহা কোনো বিদেশী, হিন্দু হওক মুছলমান হওক, কোনো বিদেশীক অসমত স্থান দিয়া নহ'ব, নহ'ব আৰু নহ'ব। ৰঞ্জিত দাসে অসমৰ জাতীয় সংগঠনবিলাকক তথাকথিত সংগঠন বুলি কৈছে আৰু বিজেপিৰ সভাপতিজনে এই কথা কৈ সমগ্ৰ অসমীয়া জাতিক অপমান কৰিছে। সমগ্ৰ খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীবিলাকক অপমান কৰিছে। সমগ্ৰ জাতীয় জীৱনক অপমান কৰিছে আৰু সেইকাৰণে ৰঞ্জিত দাসক অনতি বিলম্বে ক্ষমা খুজি দীঘলকৈ পৰি ক্ষমা খুজি অসমৰ জনজীৱনৰ ওচৰত তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু নহ'লে ৰঞ্জিত দাসক কোনো পৰ্যায়ে কেতিয়াও শান্তিত থাকিবলৈ দিয়া নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব। আজি ত্ৰিপুৰাৰ যিসকল ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ, তেওঁলোকৰ অস্তিত্ব কেনেকৈ ভাবুকিৰ সন্মুখীন হৈছে আপোনালোকে চাওক। আজি তেওঁলোক সুপ্ৰিম কোৰ্টলৈ যাবলগীয়া কৈছে। তেওঁলোকে কৈছে যে তেওঁলোকৰ মুখ্যমন্ত্ৰী বিদেশী হৈ গ'ল। তেওঁলোকে সুপ্ৰিম কোৰ্টত কৈছে যে ত্ৰিপুৰাৰ মানুহক খেদি বিদেশীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদ দখল কৰিলে আৰু এতিয়া কোনো উপায় নাই, বিজেপিয়ে সমগ্ৰ ৰাজনীতি গ্ৰাস কৰিলে, গতিকে তেওঁলোক সুপ্ৰিম কোৰ্টলৈ যাবলৈ বাধ্য হৈছে। অসমীয়া মানুহে নিজৰ বুকুত হাত থৈ এবাৰ অনুভৱ কৰক যে ত্ৰিপুৰী মানুহবিলাকৰ আজিৰ যি অৱস্থা, যি বেদনা, যি দুৰ্দশা, সেই দুৰ্দশা মূৰ পাতি ল'বৰ কাৰণে অসমীয়া মানুহ সাজু নেকি? হিন্দুৱে হওক বা মুছলমানে হওক, বাংলাদেশীৰ তলত থাকিবৰ কাৰণে অসমীয়া মানুহ প্ৰস্তুত নেকি? আমাৰ কথাটো খুব স্পষ্ট। বাৰম্বাৰ আমি কৈছো যে অসমক আমি ত্ৰিপুৰা হ'বলৈ নিদিওঁ, অসমক আমি কাশ্মীৰ হ'বলৈ নিদিওঁ। অসমত অসমৰ থলুৱা মানুহৰ নেতৃত্ব থাকিবই লাগিব।